কুৱেশ্যন নম্বৰ 1 ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনি কোনটো ক্ষেত্ৰৰ লগত জড়িত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো নামঘৰ উন্নয়ন ক্ষেত্ৰৰ লগত জড়িত নেক্সট কুৱেশ্যন 2022 চনত অসম শিল্পী বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো অৰ্পণা বজুৰবৰুৱাক 2022 চনত অসম শিল্পী বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2022 চনত অতুল চন্দ্ৰ হাজৰিকা সোণাৰী বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো উপকূল বৰদলৈ 2022 চনত অতুল চন্দ্ৰ হাজৰিকা সোণাৰী বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2022 চনত ভৱেন্দ্ৰনাথ শইকীয়া বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো নিপন গোস্বামীক 2021 চনত ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2021 চনত অম্বিকাগিৰি ৰায়চৌধুৰী সোণাৰী বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো নেক্সট কুৱেশ্যন 2021 চনত সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তি কোন শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো অনুৰাধা শৰ্মা পূজাৰী 2021 চনত সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তি নেক্সট কুৱেশ্যন 2021 চনত বীৰংগনা মূলা গাভৰু বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো ৰতিপ্ৰভা গগৈক 2021 চনত বীৰংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2022 চনত অসম গৌৰৱ পুৰস্কাৰ কিমানজন ব্যক্তিক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো 13 জন ব্যক্তিক 2022 চনত অসম গৌৰৱ পুৰস্কাৰ প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2021 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো সোণাৰাম নাথ 2021 বৰ্ষত বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন মৰণোত্তৰভাৱে কাক 2021 বৰ্ষত পদ্মভূষণ সন্মান প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো তৰুণ গগৈক মৰণোত্তৰভাৱে 2021 বৰ্ষত পদ্মভূষণ সন্মান প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন ৰাজ্য চৰকাৰে কিমানজন ব্যক্তিক 2022 চনত বাৰ্ষিক শিল্পী প্ৰদান কৰে শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো 150 জন ব্যক্তিক 2022 চনত বাৰ্ষিক শিল্পী প্ৰদান কৰে নেক্সট কুৱেশ্যন 2022 চনত বীৰ ৰাঘৱ মৰাণ বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো উপেন্দ্ৰ হাকাচাম 2022 বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2021 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংগীত বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো নিৰুত কুমাৰ বৰুৱাক 2021 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংগীত বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2021 চনত চাওলুং চুকাফা বঁটা কাক প্ৰদান কৰা হয় শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো জুবিন গাৰ্গক 2021 চনত চাওলুং চুকাফা বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন ৰাজ্য চৰকাৰে কিমানজন ব্যক্তিক 2022 চনত শিল্পী পেঞ্চন প্ৰদান কৰে শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো 50 জন ব্যক্তিক 2022 চনত শিল্পী পেঞ্চন প্ৰদান কৰে নেক্সট কুৱেশ্যন 2021 বৰ্ষত পদ্মশ্ৰী সন্মান মুঠ কিমানজন অসমীয়াই লাভ কৰিছিল শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো 8 জন ব্যক্তিয়ে 2021 বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰিছিল নেক্সট কুৱেশ্যন 2022 চনত আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন ক'ত আয়োজন কৰা হৈছিল শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো ডিব্ৰুগড়ত 2022 চনত আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন আয়োজন কৰা হৈছিল